দাদা আজি আপোনালোকে কাপোৰ বিতৰণ কৰিলে ঈদ উপলক্ষে। প্ৰথমতে আমি অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি চাহাবৰ ইউনাইটেড জনকল্যাণ ক্লাবৰ তৰফৰ পৰা কাপোৰ লুংগি আদি বিতৰণ কৰিলোঁ ঈদ উপলক্ষে। তো ঈদ মানে খুচি। তো আমি যিসকল দুখীয়া মানুহ আছে তেওঁলোকে পইচাৰ অভাৱত কাপোৰ কিনিবলৈ নোৱাৰে। তো আমি চাহাবৰ ইউনাইটেড জনকল্যাণ ক্লাবৰ তৰফৰ পৰা নিজা গাঁঠিৰ পইচাৰে কাপোৰ বিতৰণ কৰিলোঁ। কোনোবাই যদি সাহায্য কৰে আপোনালোকে ল'ব না এইটো? যদি কোনোবাই আমাৰ ক্লাবক সহায় কৰিব বিচাৰে যিকোনো পৰ্যায় আমি সহায় ল'ম। আমি সহায় লৈ দুখীয়াৰ মাজত বিতৰণ কৰিম। কি ক'ব আপোনালোকে আজি ঈদ উপলক্ষে কাপোৰ বিতৰণ কৰিলে এইলৈ আপোনাক? মেইন কথা হ'ল যে আমাৰ ক্লাবৰ জন্মৰ পৰাই উদ্দেশ্য আছিল এইটো যে আমাৰ গৰীব দুখীয়াক সহায় কৰা। সেই উপলক্ষে আমাৰ এইটো ক'ব গ'লে দ্বিতীয় কাৰ্যসূচী। ইয়াৰ আগতে আমি কেইবাবাৰো আমি দুখীয়া মানুহক আৰ্থিক সহায়েৰে সহায় কৰিছোঁ। এইটো আমাৰ ঈদ উপলক্ষে বা ৰমজান মাহ উপলক্ষে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল গৰীব দুখীয়াৰ মাজত বস্ত্ৰ বিতৰণ কৰা। সেই উপলক্ষে আমি ক্লাবৰ সকলো সদস্যৰ লগত আলোচনা কৰি নিজৰ গাঁঠিৰ বা পকেটৰ পইচাৰে আমি কাপোৰ কিনি আনি আজি আমি গৰীব দুখীয়াৰ মাজত বিতৰণ কৰিলোঁ। কিমানখন কৰিলে? মোটামুটি 35খন মান কাপোৰ দিছে আৰু 18-19খন মান লুংগি গেছে আৰু সৰু সৰু বাচ্চাবিলাকক আমি কাপোৰ দিছোঁ যাতে তেওঁলোকেও ঈদটো ভালদৰে উদযাপন কৰিব পাৰে। সেইকাৰণে প্ৰতি বছৰে বছৰে কৰে? আমাৰ ওপৰৰ আল্লাহৰ আশীৰ্বাদত বা ৰাইজৰ সহায়ত যদি আমি কৰিব আমাৰ প্ৰত্যেকবাৰেই কৰাৰ আশা আছে। এই ক্লাবত যদি কোনোবাই যদি সাহায্য কৰে ল'ব না আপোনালোকে? ইনশাল্লাহ আমি যদি আমাৰ কোনো আততীয়াই আমাক সহায় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। তেওঁলোকৰ সকলো সহায় বা সকলো আৰ্থিক হওক বা যিকোনো দিশত হওক আমি তেওঁলোকৰ সহায় লৈ আমি ক্লাবৰ পৰা ৰাইজৰ মাজত বা গৰীব দুখীয়াৰ মাজত আমি আগবাঢ়ি যাবলৈ প্ৰস্তুত আছোঁ। আপোনালোকে যে কাপোৰ বিতৰণ কৰিছে এই ঈদ উপলক্ষে আজি আমি বহুত আনন্দিত, বহুত সুখী। আমি গৰীব দুখীয়াৰ মুখত কিবা এটা হাঁহি কিবা অকণমান দিব পাৰিছোঁ। আৰু আগন্তুক বছৰ এতিয়া যিখিনি দিছোঁ ৰাইজৰ দুৱাৰ আশীৰ্বাদত, ৰাইজৰ যদি দুৱাৰ আশীৰ্বাদ পাওঁ আগন্তুক বছৰত ইয়াতে যেন 3 ডাবল দিব পাৰিম ইনশাল্লাহ। ইনশাল্লাহ এইটোৱে বিচাৰোঁ ৰাইজে অকণমান যদি আমাক সহায় কৰে। আমি এইটো এই ক্লাবটো এইখিনি মাহ খুলিছোঁ যেন গৰীব দুখীয়া মানুহৰ ঈদৰ টাইমত ধনী মানুহৰ লগতো পইচা আছে, গৰীব দুখীয়া মানুহৰ লগতো নাই। কিছুমান মানুহ আছে খাব লগা পইচাও নাই, কাপোৰ কিনিব কেনেকৈ। সেইকাৰণে আমি এইটোৱে লাইন বিচাৰিছোঁ যে গৰীব দুখীয়া মানুহ ঈদৰ টাইমত যেন আমি কাপোৰ বিতৰণ যেন কৰিব পাৰিলে সিহঁতো অলপ হেপী হয়, মনটো ভাল লাগে। এইখিনি কৈ আমি বিতৰণ করবার আছে আর দিছে আর আইব মানুষ তার দিব যাতে আমার খেলা হওয়ার যাতে আরো ছেলেবেলা যাতে গোটে আশা করে যাতে উন্নতি করে আরো আগে আরো দিবা পারে আরো তার ঠিক আছে।